তো নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভিউ ব্লগলৈ। আৰু আজি মই আছোঁ বৰ্তমান নগাঁও বাইক পইণ্টত। তো বহুতো ষ্টক ইয়াত আপডেট হৈ গৈছে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰিব। তো বহুতো নতুন ইয়াত ষ্টক আছে। আপোনালোকে যিবিলাক কমেণ্ট কৰি আছিলে তাৰ কমেণ্ট ৰক্ষাৰ কাৰণে মই আজি ইয়াত আহিলোঁ ভিডিঅ' বনাবলৈ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আৰু এটা কথা কৈ লওঁ, মোৰ এটা ফেচবুকত পেজ আছে ভিউ ব্লগ বুলি, সেইটো আপোনালোকে ফ'ল' কৰি ল'ব। লাহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি আহি আছোঁ একদম বাজাজৰ ছেগমেণ্টত। তো এইখনৰ দামটো কিমান ৰাখিছে? 130। তো চাই লওক, বাজাজ ডমিনাৰ 400 ABS মডেলটো একদম পুৰা টিপটপ কণ্ডিশ্যন হৈ আছে। আৰু ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ নগাঁৱৰ ৰেজিষ্ট্ৰেশ্যন হয়। তো চাই লওক এবাৰ। তো টায়াৰো চাই একদম পুৰা 80% টায়াৰ অইল আছে। আৰু তাৰ ডুৱেল ডিছ ব্ৰেক, ডুৱেল ABS। তো যদি লাগে এখন ল'ব পাৰিব। নগাঁও বাইক পইণ্টত আছে। তো ইয়াৰে হুডিংটো চাই লওক এবাৰ, আৰু কণ্টেক্ট নাম্বাৰ ইয়াত লিখা আছে, আৰু মোৰ ডিছপ্লেটো আহি আছে। তো নেক্সট এইখন কিমান হয়? এখন আপোনাৰ 130 চেম ৰেট, একে ৰেট। তো এইখনো আপোনাৰ নগাঁও ৰেজিষ্ট্ৰেশ্যনে। তো চাই লওক এবাৰ, R15 V3। তো এইখন ABS মডেল হয়। তো মই ভালকৈ দেখুৱাইছোঁ বৰ্তমানটো চাই লওক। 2021 মডেল, 2021 মডেল এই দেখা পাইছে। আৰু একদম টায়াৰ পৰা 90% টায়াৰ অইল আছে। তো নেক্সট আমি আৰু এখন ওচৰত আহি আছোঁ। বহুতে কমেণ্ট দি আছিলে R15 লাগে, অল্ড মডেল অলপ। তো এইখন আহিছোঁ। তো এইখন কিমান ৰাখিছে? এইটো 18 মডেল, আপোনাৰ এইটো 80 পৰিব। 2018 চনৰ, আৰু ৰেজিষ্ট্ৰেশ্যনটো নগাঁৱৰে। এখন 80,000ত পাই যাব, অলপ নেগচিয়েশ্যন হৈ যাব। আৰু এটা কথা, তো নগাঁও বাইক পইণ্টখনত দেখা পাইছে। তো ইয়াতে মানে এতিয়ালৈকে ফাইনেন্সৰ চিষ্টেম হোৱা নাই, বহুতে ফাইনেন্স হ'ব নাই কৰি থাকে। তো মই জনাই দিলোঁ। তো নেক্সট আহিছোঁ ৰয়েল এনফিল্ডৰ 350X। তো এইখন এবাৰ চাই লওক, ৰেড এণ্ড ব্লেক কালাৰটো। আৰু এইখনৰ ৰেটটো কিমান? 135। টিপটপ কণ্ডিশ্যন হৈ আছে। ইঞ্জিন চাওক, পুৰা চিল ইঞ্জিন। আৰু দেখা পাইছে বেক চাইডৰ টায়াৰ চাওক, পুৰা 90% টায়াৰ অইল আছে। যদি আপোনালোকক লাগে ল'ব পাৰিব। তো চব বাইকৰ মানে আটাইখনটো হৈ গ'ল। আৰু কিবা ডিছকাউণ্ট আছে নেকি আমাৰ দৰ্শকসকলে? এই 4খন বাইকৰ ভিতৰত যোনখনে নিয়ে, যদি আপোনাৰ ভিডিঅ' চাই আহে, ভিউ ব্লগৰ পৰা যদি ভিডিঅ' চাই আহে, 5,000কৈ ডিছকাউণ্ট দিয়া হ'ব প্ৰতিখন বাইকতে। প্ৰতিখন বাইক, মানে এই 4কেইখনহে দেই, গোটেইকেইখন বাইকত নহয়। এই 350Xৰ আপোনাৰ ডমিনৰ 400 আৰু R15 V3, আৰু এইখন R15 অল্ড মডেলখন। তো যদি এইখনত নিয়ে তেতিয়াহ'লে 5,000 টকা মোৰ ব্লগৰ জৰিয়তে পৰা ডিছকাউণ্ট পাব। নেক্সট এইখন আমাৰ 220 নগাঁও ৰেজিষ্ট্ৰেশ্যন দেখা পাইছে। আৰু একদম চাই লওক এবাৰ, পুৰা ধুনীয়া হয়, ব্লেক কালাৰ, ব্লেক এণ্ড চিলভাৰ আপোনাৰ হয়। তো এবাৰ চাই লওক, টায়াৰ অইল পুৰা 80% টায়াৰ অইল আছে। তো চাই লওক। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো আপোনাৰ 80 পৰিব। 80,000 না? তো অলপ নেগচিয়েশ্যন চাগে হৈ যাব, নেগচিয়েশ্যন হৈ যাব। আৰু চাই লওক, একদম পুৰা ধুনীয়া কালাৰ হৈ আছে। আৰু যদি আপোনালোকক লাগে তো আহিব পাৰিব। নেক্সট এইখন আপোনাৰ গ্লেমাৰ। তো এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইটো 65। 65,000 গ্লেমাৰ পাইছে, এলয় থকা। আৰু দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয়। তো নেক্সট আৰু এখন ওচৰত আহিছোঁ। আজি বাইক বহুতো আছে, সেইকাৰণে কালেকশ্যনবিলাক অলপ সোনকালে প্ৰতিখন কৈ দিছোঁ। আৰু এইখন চাই লওক। তো এইখন আপোনাৰ 220। তো এইখন আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো নগাঁও ৰেজিষ্ট্ৰেশ্যন। এইখনৰ ৰেটটো কিমান? এইখন আপোনাৰ 75। 75 পাই যাব একদম পুৰা। চাই লওক, টায়াৰ পাইছে দিছে না, 90% টায়াৰ আছে। 2018 চনৰ হয়। তো আৰু ইয়াতকৈ কি লাগে? তো নেক্সট এইখন আহিলোঁ আমি আৰু এখন পালচাৰ ওচৰলৈ। তো এইখন পালচাৰ 150 না? 150। এখনৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো আপোনাৰ ওপৰ হয়, এইটো আপোনাৰ 72। 72,000 পালচাৰ পাই আছে আপোনাৰ 150 পালচাৰ 2018 চনৰ। তো চাই লওক, ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ চাই লওক, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন দেখা পাইছে। যদি আপোনালোকক লাগে তো আপোনালোকৰ নামত সকলো ডকুমেণ্টেশ্যন কৰি দিব তেওঁলোকে। তো নেক্সট এখন FZ না, FZS। তো এইখনৰ আপোনাৰ কিমান হয় দামটো? এখন আপোনাৰ 65 ন? তো মানে মোক ভিউৱাৰ্ছে কমেণ্ট কৰি আছিলে FZ লাগে। তো আজি ফাইনেলি লৈ আহিছে তেওঁলোকলৈ। এখন চাই লওক, এইখনৰ 65ত পাই যাব ন? তো নেক্সট আনিছোঁ আমি আৰু এখন। তো এইখন আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ হিৰোৰ। তো দেখা পাইছে এইখনৰ ৰেটটো কিমান? এইটো 42। মাত্ৰ 42,000 টকা। ক'লে আৰু এখন বাইক লৈ আহিছোঁ। তো এইখন চাই লওক, TVS এপাচি হয়। তো এইখন আপোনাৰ 160 ন, 180। তো এইখনৰ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ নগাঁও ৰেজিষ্ট্ৰেশ্যন। চাই লওক এবাৰ, পুৰা টায়াৰ চাল দিছে নাই, 80% ডুৱেল ডিছ ব্ৰেকখন। তো যদি আপোনাক লাগে এখন ল'ব পাৰিব। তো এইখনৰ প্ৰাইচটো কিমান ৰাখিছে? 67। আৰু এইখন চাওক, বাজাজ পালচাৰ আপোনাৰ 150। তো এইখনৰ প্ৰাইচটো কিমান আহিছে? নেক্সট এইটো 52, 2015 মডেল, 2015 চনৰ। আৰু আপোনাৰ চাই লওক নগাঁও ৰেজিষ্ট্ৰেশ্যন, আৰু মাত্ৰ 50,000। তাকো যদি আপোনালোকে ডাইৰেক্ট আহে ফিজিকেলি তো অলপ চলপ কম বেছি পৰিমাণ নেগচিয়েট হৈ যাব। লাহক আৰু এখন ওচৰত গৈ আছোঁ। নেক্সট আৰু এখন বাইকৰ ওচৰত আহিছোঁ। আপোনালোকে চাই লওক, বাজাজৰ এভেঞ্জাৰ হয় 180। যদি আপোনাক এখন লাগে ল'ব পাৰিব। আপোনাৰ এইখন চাই লওক এবাৰ, ৱাকাৰাউণ্ডটো দেখা পাইছে। আৰু এইখন তেজপুৰ ষ্টেচন। তো এইখনৰ প্ৰাইচটো কিমান ৰাখিছে? 67,000 আপোনালোকে পাই আছে। স্কুটি ছেগমেণ্টত আহিছোঁ। তো চাই লওক, এখন এপ্ৰিলাৰ হয় 150। তো এইখন আপোনাৰ কিমানত দিব? এইটো আপোনাৰ 52, অনলি 52,000ত পাই আছে। একদম পুৰা 2018 চনৰ ন? আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ পৰা দেখুৱাই আছোঁ, আপোনালোকে চাই লওক।
এখন দেখিছেনে তেজপুৰ 17 লাষ্টৰ 17 লাষ্টৰ মানে 18 বুলি ক'ব পাৰি আৰু নেক্সট এখন আপোনাৰ এক্টিভা ন তেজপুৰ এখনৰ তেজপুৰ ষ্টেচন তাৰপৰা চাই লওক অকাৰণটো তো এইখনৰ কিমান আহিছে প্ৰাইচটো 38ত স্কুটি পাই আছে একদম কম দামত আজি যদি লাগে আহি যাব তো নেক্সট আৰু বহুতো স্কুটি আছে তো দেখুৱাই আছোঁ এই ব্লেক কালাৰ প্লেজাৰখনৰ কিমান আহিছে 30,000 টকা মাত্ৰ 30,000 টকা তো আৰু এখন আপোনাৰ 37 ফাচিনো না ইয়ামাৰ ফাচিনো 37,000 আৰু এখন ৰেঞ্জ এখন আপোনাৰ 42 তো চাই লওক এখনকৈ দেখুৱাই দিছোঁ তো ৰেটবিলাক কৈ দিছোঁ যেতিয়া আপোনালোকে নিজে আহিব এই ফিজিকেলি ইয়াৰ দামবিলাক পোৱাৰ লগতে আপোনালোকে চব গম পাই যাব লওক লাইন আপ আছে কিমানখিনি বাইক পাৰ্কিঙত আছে এইবিলাক দেখিছেনে তো যদি লাগে একদম পূৰা আপোনালোকে সোনকালে যোগাযোগ কৰক দেখা পাইছে ইয়ামাহা R15 আপোনাৰ V2 আৰু দেখা পাইছে এখন আপোনাৰ কৰিজমা হয় আৰু এখন কৰিজমা ZMR দেখা পাইছে এখন কৰিজমা ZMR আৰু এখন কৰিজমা A তো এখন আপডেট মডেলটো তো চাই লওক এখনকৈ তো প্ৰতিখন বাইকৰ দাম কৈ আছোঁ তো প্ৰথমে আৰম্ভ কৰোঁ আমি এইখনৰ পৰা হুণ্ডা আপোনাৰ হৰ্নেটৰ পৰা হৰ্নেট 160 না এখন 160 এখন আপোনাৰ কিমান আহিছে প্ৰাইচটো এইটো আপোনাৰ 62 আপোনাৰ মডেল হ'ল 2018 চনৰ ন খুব ধুনীয়া হৈ আছে তো নেক্সট বৰাবৰ চলাব তেল ভৰাব চলাব তো নেক্সট এখন আপোনাৰ হেৰি 2011 আপোনাৰ 42,000 হিৰো সুপাৰ স্প্লেণ্ডাৰ কাগজ পাতি এক্সট্ৰা ন তো এখন আপোনাৰ 45 পৰিব কাগজ এক্সট্ৰা আহিব তো আজিকালি আপোনালোকে চাই লওক যেতিয়া আহিব নিজে গম পাব তো এখন গ্লেমাৰ 35 মাত্ৰ 35,000 টকাত বাইক লাগিলে আপোনাক আহি যাব বাইক এখন যদি লাগে চলি থাকিবলৈ কুৰিয়াৰ বয়স এইবিলাকে ফোন কৰি থাকে বা আপোনাক লাগি থাকিলে কাগজ চাতিও কৰি দিব ন তো এইখন গ্লেমাৰ দুখন আছে এখনৰ কিমান এখন আপোনাৰ 42 তো এবাৰ চাই লওক একদম পুৰা নিউ মডেলখন ষ্টেচনটো গুৱাহাটীৰ আৰু এখন কৰিজমা ZMR খন 40 ন এখন নগাঁও ষ্টেচন দেখা পাইছে এবাৰ চাই লওক একদম পুৰা টিপটপ কণ্ডিশ্যন হৈ আছে তো কৰিজমা আজিকালি পাবলৈও নাই আৰু যদি আপোনাক লাগে এবাৰ আহি যাব তো এখন কৰিজমা আৰখন আপোনাৰ 42 আৰু 40 আৰু 42 ন তো নেক্সট গ্লেমাৰ নে এখন কি কোনটো এইটো আপোনাৰ ইয়ামাহা SS ন তো ইয়ামাহাৰ তো এখনৰ দাম কিমান ৰাখিছে এখন আপোনাৰ 28 মাত্ৰ 28 তো এক্সট্ৰা আহিব কাগজ পাতিটো এক্সট্ৰা হ'ব তো কাগজত বেছি নাযায় 1-2 হাজাৰ টকা খৰচ হ'ব আপোনালোকে কৰিলে গম পাবই তো এইখন আপোনাৰ পালচাৰ এখন আপোনাৰ আহিব ধৰক 40 ভিতৰত হৈ যাব 42 ভিতৰত হৈ যাব 42 ভিতৰত আপোনাৰ কাগজ পাতি চব কৰি দিব তো তাৰ কাৰণে টেনশ্যন নাই তো আছিলে পূৰা ডিটেইলছ দিব হ'লে অসুবিধা হয় তো অলপ পুতুককৈ দামবিলাক কৈ দিছোঁ যাতে আপোনালোকে সোনকালে যেতিয়া আহিব নিজে গম পাব তো এইখন পালচাৰ 150 নহয় জানো তো এইখনৰ ৰেটটো কিমান ৰাখিছে এখন আপোনাৰ ৰেটটো হ'ব এইটো 55ত পাই যাব কাগজ পাতি আপোনালোকৰ নামত কৰি দিব 2016 লাষ্টত চনৰ আৰু নগাঁও ৰেজিষ্ট্ৰেশ্যন তো নেক্সট আহিলোঁ আমি নগাঁও ৰেজিষ্ট্ৰেশ্যনে আপোনাৰ দেখা পাইছে ইয়ামাহাৰ আপোনাৰ R15 এইটো V2 ন মডেল ভাৰ্চন 2 তো এখন চাই লওক আপোনাৰ স্পেচিয়েল এডিশ্যন তো এইখনৰ ৰেটটো কিমান ৰাখিছে 65 ডকুমেণ্টেশ্যন চব হৈ যাব চব কৰি দিব যদি আপোনালোকৰ লাগে আহিব আৰু চাই লওক তাৰ দিছে না 80% ডেভেলপ আছে তো এয়াই আছিল আজি তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আশা ৰাখিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভালে পাইছে আৰু এটা কথা কওঁ যদি পুৰণা ভিডিঅ' চাব হয় আই বাটনটো আছে তাতে ক্লিক কৰি চাব পাৰিব পুৰণা ভিডিঅ'টো আৰু মোৰ ফেচবুক এটা পেজ আছে ডেছক্ৰিপশ্যনত দিয়া আছে তাৰ লিংকটো আপোনালোকে ফ'ল' কৰি ল'ব আৰু দিলে আহক আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ জয় হিন্দ জয় অসম